নমস্কাৰ বন্ধু বান্ধৱীসকল, শিল্পী এণ্ড পল্লীপ ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই চাগে, আমাৰো বৰ্তমান ভালেই। আজি মানে বেটাই মই মানে অকণমান সাজি কাচি ওলাই লৈছোঁ, জেগা এটালৈ যাব লৈছোঁ। আজি মানে এদিনো মানে বস্তু এটা চাওঁ বুলি ভাবিছোঁ, এদিনো মানে দেখি নাপ চাই পোৱা নাই। তাকে কিনো চাওঁ, আপোনালোককো দেখাম আৰু আমিও আজি নতুনকৈ চাওঁগৈ, আপোনালোকে চাই থাকিব। বহুত মানুহ যাব আমাৰ লগত, আমাৰ ফুচু যাব, হয় নহয়? যাব নাই ফুচু? কৈ দিয়া আপোনালোকেও চাই থাকিব বুলি কৈ দিয়া আকৌ। আপোনালোকেও চাই থাকিব। অঁ, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেকৈ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু কি কৰি দিব লাগে? শ্বেয়াৰ কৰি দিব। মানে আহিম বুলি কোৱা জেগাটোলৈ আপোনালোকক এতিয়া কৈ দিওঁ, হয় নাই? আমি মানে পুতলা নাচ চাব আহিছিলোঁ। পুতলা নাচে আহিছে, পুতলা থিয়েটাৰ চাব আহিছোঁ। এই মোৰ বান্ধৱীও আহিছে লগতে। কিবা এটা কৈ দিয়া আকৌ। কি ক'ম এতিয়া, আপোনালোকে চাব, আমাৰ লগতে দেখুৱাই গৈ থাকিব, মোৰ বান্ধৱীয়ে চাব। যিহেতু থিয়েটাৰখন গাঁৱত পাতিছে মানে সেয়া ওচৰৰ মানুহবিলাক এনেই ফূৰ্তিতে অকণমান নাচিছে। মানুহ ক'ত পাইছোহি নাজানো। বহাগ বিহু ওচৰ পালেহিয়ে যেতিয়া প্ৰথমতে মানে আৰম্ভণিতে বিহু অকণমান নচাই দেখাইছে। আৰু যিহেতু আমি গেলাৰীত বহিলোঁ সেইকাৰণে ফটোবোৰ ইমান স্পষ্ট অহা নাই। কালি পুতলা নাচৰ থিয়েটাৰখনৰ নাটকখনৰ নাম এটা কি আছিলে? জন্মাষ্টমী ন? জন্মাষ্টমী। তাকে আমিও চালোঁ, আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। তাকে মানে কি এনেই বেলেগে মোবাইলত চাইছোঁ, এনেকৈ এদিনো পুতলা নাচ এনেকৈ দেখি পোৱা নাই, হ'লে কালি চালোঁ আৰু চাই ভালেই লাগিলে বাৰু, আপোনালোকেও চাব। এইফালে পাৰ কৰি দিয়া, নহয় তাতে থৈ দিয়া। আজি মই অতিকৈ সুখী। এই সময়ত এই কুভক্ষণত নাকান্দিবি ভগিনী, নাকান্দিবি। বনাই ক'ত গ'ল? আমি সকলো মিলি ঘণ্টা খেলি আছো না। তুমি এতিয়া ঘৰতে থাকা, মই পানী আনিবলৈ যমুনালৈ যাওঁ। ভিতৰত দৈ লৱণৰ কলমবোৰ আছে, বান্দৰ নষ্ট কৰিব পাৰে, তুমি ৰাখি থাকিবা। হ'ব মা, সোনকালে আহিবা কিন্তু। ঠিক আছে, তুমি কিন্তু লৱণ চুৰ কৰি নাখাবা। নাই নাই, নাখাওঁ মা, তুমি যোৱা। আমাৰ জীৱন অদৃষ্টৰ পেকি উপহাস বুলি মানি সকলো। এই দুখৰ সময় নহয় দেৱকী, নিজ সামৰ্থ্য শক্তিৰে দুখ যন্ত্ৰণাৰ সৈতে যুঁজ দিয়াৰ সময় দেৱী, যুঁজ দিয়াৰ সময়। সন্তানক দাদাৰ হাতত কেনে নিদাৰভাৱে তুলি দিছো। আৰু কিমান
ক'লে ক'লে কিনো কথা পাতিছা? পাতিবানো আৰু কিটো আমাৰ ৰজাহে যিটো তুমিনো কোন বোপাই মই বাসুদেৱ আৰু এয়া দাদা বগাই। বাসুদেৱ মানে কৃষ্ণ হে কৃষ্ণ তোমাৰ আগমনত আমাৰ মথুৰা সুখ বাহক তাৰে কামনা কৰোঁ বোপাই এয়া চন্দন কংসক অৰ্পণৰ বাবে যদিও আহিছোঁ চন্দনৰ উপযুক্ত পাত্ৰ তোমালোক দুয়োহে লোৱা চন্দন লোৱা কপালত যোৱা বোপাই কংসক মাৰি নিষ্কণ্টক কৰা মথুৰা নগৰ। আই তোমাৰ এই আচৰণত মই অতিকে আনন্দিত। চাওঁ তোমাক এটি উপহাৰ দিওঁ। এই বুঢ়া বয়সতনো কি উপহাৰ ল'ম আই চাওঁ তোমাৰ পিঠিখন চাওঁ। কি মোৰ পইচাতে নাইকিয়া হৈ গ'ল তাৰ মানে মই অঁ আই তুমি সঁচাকৈ সুন্দৰীহে কৰিবা। আজিৰ পৰা তোমাক কোনেও উঠি বুলি জানিব নোৱাৰে।